Welcome back to my YouTube channel. Namaskar, moi Neha. Apnalokor সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোক বহুত ভালে আছে আৰু আজি এটা ধুনীয়া লোকেশনত গৈ আছো পাহাৰৰ ওপৰত। গুৱাহাটী লাষ্ট হয় বলে। তো বহুত ভাল লাগে বলে জায়গাখিনি। তো মই গৈ আছো আপোনালোককো লৈ যাম লগত। তেন্তে পলম নকৰি ভিডিওটো ষ্টাৰ্ট কৰো। তো গাইজ ইয়াতে ধুনীয়া হেৰি আছে কুঁৱৰী আছে পাথৰ কুঁৱৰী তো চাব আপোনালোকক মই দেখুৱাম হাই বুলি দে তো গাইজ বহুত পাথৰ কুঁৱৰী আছে ইয়াতে ৰাস্তাটো বহুত বেয়া ন কেমেৰা পুৰা লচৰ হৈ আছে আৰু এইফালে চাওক কুঁৱৰীয়ে কুঁৱৰী বহুত কুঁৱৰী আছে পাথৰ কুঁৱৰী আৰু ইয়াতে অসমীয়া মানুহ বেছি নাই খাসিয়া মানুহ বহুত আছে ইয়াতে আৰু মানুহবিলাকে বহুত খেতি কৰে ইয়াতে আৰু চাওক ইফালে ইমান তামোলৰ গছ আছে পাহাৰৰ ওপৰত গছেই গছ তামোলৰ এইবিলাক চাওক কিমান গছ তামোলৰ গছ আমি আহিলো ধুনিয়া লোকেশন এটাত বহুত ভাল লাগিছে ইয়াতে নিজৰা আছে ধুনিয়া আৰু ইয়াৰে গুৱাহাটী লাষ্ট হয় গাড়ী মটৰ একো না যায় ইয়াৰ পৰা আৰু ইয়াতে তো মোবাইলৰ নেটৱৰ্ক এডালো নাপায় আৰু বহুত পাহাৰৰ ওপৰত আছো ইয়াতে ধুনিয়া নিজৰা আছে মই আপোনালোকক দেখাই আছো চাব তো গাইস চাওক এই ওপৰৰ পৰা পানী আহিছে নিজৰা এই আৱাজ শুনা পাইছেনে এইটো চাওক
কিন্তু দেখা নাযায়, জংঘল হৈ আছে বহুত। চিনাৰীটো ইমান ধুনীয়া। চাওক ইমান ধুনীয়া লাগে ইয়াতে, মানে বহুত ল'ৰা ছোৱালী আহে, ফটো চটো তোলে, বহুত ভাল লাগে। মই হোৱাটছআপৰ ষ্টেটাছত দেখা পাওঁ, ফেচবুকত দেখা পাওঁ, সেইকাৰণে আজি মই নিজে আহিলোঁ, তো আপোনালোককো দেখালোঁ। আৰু এইফালে চাওক, পাহাৰৰ ওপৰৰ পৰা গোটেই গুৱাহাটীখন দেখা নগ'লেও আধা হ'লেও দেখা যায়, আৰু প্লেচটো অলপ শ্বিলঙৰ নিচিনাই দেখা যায়। বহুত ধুনীয়া লাগিছে। ইয়াতে বহুত মানুহ আহে, আৰু এইখন চাওক কেনেকুৱা লেতেৰা কৰি থৈ দিছে পাহাৰখন, বেয়া লাগিছে দেখিবলৈ। চাওক আপোনালোকে। আৰু এয়া চাওক, পাহাৰ কাটি মাটি লুট কৰি লৈ যাব ডাম্পাৰখনে, কুঁৱৰী হয়। গাইজ প্লেচটো বহুত ধুনীয়া লাগিছে, চাওক আপোনালোকে, বহুত ভাল লাগিছে। তো এইটো পূৰা শ্বিলঙৰ নিচিনা লাগিছে মোৰ, আপোনালোকৰ কেনেকুৱাটো ক'ব। যাই আছোঁ ঘৰলৈ এতিয়া গাইজ। এইয়া ইমান স্পীডত চলাইছে, একদম স্কুটিবিলাক কিবা হৈ গৈছে। এইখন এখন বজাৰ পালোঁ, যাই আছোঁ এতিয়া ঘৰলৈ। এয়া চাওক, ঘৰৰ ওচৰৰ খেলপথাৰখন পাই গ'লোঁ। গাইজ আহি পালোঁ ঘৰত, বহুত ভাগৰ লাগিছে, আৰু ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ মই ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। প্ৰথমবাৰ ইউটিউব চেনেল খুলিছোঁ, তো ইমান ভালকৈ কথা ক'ব নাজানো, তো আকৌ লগ পাম পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে। তো আজিলৈ বাই বাই ফ্ৰেণ্ডছ, লাভ ইউ অল।